আজি আমি ৰাইজৰ উদ্দেশ্যে আমাৰ দলৰ তৰফৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰস্তুত কৰা আমাৰ দলৰ নমিনী সেইজনক আমি আপোনালোকক জনাব বিচাৰিছোঁ। বিটিচিবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ, আমি আমাৰ দলৰ তৰফৰ দুটা ভাগত আমি ঘোষণা কৰিম। আজিতো ফাৰ্ষ্ট ফেজ হ'ব আৰু ছেকেণ্ড ফেজ পৰৱৰ্তী পৰ্যায়ত আমি ঘোষণা কৰিম। তো প্ৰথম ফেজত আমি জনাব বিচাৰিছোঁ যে আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমাৰ মাননীয় উইলছন হাজদা থাকিব, জমদুৱাৰ সমষ্টিৰ পৰা চৰণজিৎ বসুমতাৰী থাকিব, চৰাইবিল সমষ্টিৰ পৰা ৰাজীৱ কুমাৰ নাৰ্জাৰী থাকিব, ফকিৰা গ্ৰামৰ পৰা আফজল হক চৰকাৰ থাকিব, বনৰগাঁও সমষ্টিৰ পৰা ৰবিৰাম ব্ৰহ্ম থাকিব, বাওকুংগীৰ পৰা ৰঞ্জিত বসুমতাৰী থাকিব, চালাকাটিৰ পৰা শ্ৰী লৰেন্স ইছলাৰী ডাঙৰীয়া থাকিব, 13 নম্বৰ চিৰাঙৰ পৰা শ্ৰী চাইকং বসুমতাৰী থাকিব, 15 নং কাজলগাঁৱৰ পৰা শ্ৰী চন্দন ব্ৰহ্ম থাকিব, 18 নম্বৰ মানাহ চেৰপাঙৰ পৰা ধনঞ্জয় বসুমতাৰী থাকিব, 22 নং কোকলাবাৰী সমষ্টিৰ পৰা শ্ৰী মণ্টু বড়ো ডাঙৰীয়া থাকিব, 26 নং মুছলপুৰ পৰা শ্ৰী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া থাকিব, 25 নং বাগানপাৰা সমষ্টিৰ পৰা শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়া থাকিব, 26 নং দাৰাংগাজুলি সমষ্টিৰ পৰা শ্ৰী জলেন দৈমাৰী ডাঙৰীয়া থাকিব, 27 নং নাগৰিজুলি সমষ্টিৰ পৰা শ্ৰী ৰবীন বালা বিশ্বাস থাকিব, 29 নং শুক্লাই চেৰপাঙৰ পৰা শ্ৰী প্ৰদীপ নাৰ্জাৰী থাকিব, 37 নং ধনশ্ৰী সমষ্টিৰ পৰা ৰজুগৰা মছাহাৰী থাকিব আৰু 40 নং ৰৌতা সমষ্টিৰ পৰা ডক্টৰ নেহৰু চগিয়াৰী ডাঙৰীয়া থাকিব। আজি ফাৰ্ষ্ট ফেজত আমি 18জন ব্যক্তিক ঘোষণা কৰিছোঁ আৰু তেখেতসকলক ৰাইজৰ ওচৰত আজি আমি ঘোষণা কৰিছোঁ আৰু আমি আশাবাদী আমাৰ দলৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে আমি 40টা সমষ্টিত আমাৰ প্ৰাৰ্থীৰ প্ৰক্ষেপ আমি কৰিম আৰু আমাৰ UPPL দলে সুকীয়াকৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি চৰকাৰ গঠন কৰিম আৰু সেইটো আত্মবিশ্বাসেৰে আমি কাম কৰি আছোঁ। ৰাইজে আমাক মৰম কৰিব, ৰাইজৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। গতিকে অহা 5টা বছৰত আকৌ ৰাইজৰ মৰম বিচাৰি আজি আমি প্ৰথম পৰ্যায়ত 18জন ব্যক্তি আমি প্ৰক্ষেপ কৰিম। ধন্যবাদ আমাৰ সাংবাদিক বন্ধুসকল। আজি আপোনালোকে বিশেষ আমাৰ দলীয় যিটো ফ্ৰেছ মিট ইয়াত উপস্থিত থকাৰ বাবে মই আপোনাৰ সকলোলৈ আন্তৰিক অভিনন্দন শুভেচ্ছা মই জনাইছোঁ। আমাৰ UPPLৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী কোৱাৰ দৰে আজি আমি UPPL দলৰ তৰফৰ পৰা আগন্তুক BTC সাধাৰণ নিৰ্বাচনৰ কাৰণে 2025 আমাৰ দলৰ প্ৰাৰ্থী আমি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ ওলাইছোঁ আৰু আমি BTCবাসী ৰাইজে জানে যে 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়া শপত লৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTCখন শান্তি সম্প্ৰীতি উন্নয়ন শ্লোগানেৰে কাম কৰি আছে আৰু আজি BTCবাসী ৰাইজে শান্তিৰে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী একেলগে সমমৰ্যাদাৰে জীয়াই থকাৰ কাৰণে আমি এই পৰিৱেশটো আমি পাইছোঁ। BTCত 35 লাখ জনসাধাৰণ আছে আৰু BTCত 26টা জনগোষ্ঠী আছে। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিগত 5টা বছৰত এটা সম্পূৰ্ণ 5টা হ'বলৈ আৰু কেইটামান আছে। এইখিনি সময়ছোৱাত আমাৰ বিটিআৰবাসী ৰাইজৰ কাৰণে যথেষ্ট জনকল্যাণ আঁচনি তৈয়াৰ কৰি পেলাই কাম কৰা হৈছে। চেণ্ট্ৰেল ষ্টেট যিমান আমাৰ ৰাষ্ট্ৰীয় আঁচনি আছে আঁচনিবিলাক ভালকৈ ৰূপায়ণ কৰা হৈছে আৰু BTCবাসী ৰাইজক এটা পৰিৱেশ তৈয়াৰ কৰি দিয়া হ'ল যে সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰাৰ কাৰণে এটা পৰিৱেশ দিয়া হ'ল। তো গতিকে আজি আমি আগন্তুক আকৌ 5টা বছৰ UPPL দলৰ চৰকাৰ আমি গঠন কৰিবলৈ গৈ আছোঁ আৰু ৰাইজক আমাৰ UPPL দলৰ তৰফৰ পৰা যিসকল প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম এই প্ৰাৰ্থীবিলাকক আজি ৰাইজৰ স্বাৰ্থত আমি ঘোষণা কৰিব ওলাইছোঁ আৰু আমি আশাবাদী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ 5টা বছৰ ৰাইজে মৰম কৰিলে আগন্তুক সময়ছোৱাত
আকৌ 2025 চনৰ আমাৰ BTC সাধাৰণ নিৰ্বাচনত UPPL দলক মৰম কৰিব আৰু আমাৰ UPPL দলক আকৌ 5টা বছৰৰ কাৰণে ৰাইজক সেৱা কৰাৰ কাৰণে আমাক সুবিধা দিব।